তই আজমল যিটো নিন্দনীয় কাম কৰিলি তই কোন কুকুৰ হয় তই কোন কুত্তা হয় আমাৰ চকুত তই কুত্তা তোক মাতিছিলো নেকি উজনি অসমত সাহায্য দিবৰ কাৰণে অসমীয়াবোৰে মাতিছিল নেকি যে উজনি অসমত বানত ক্ষতিগ্ৰস্ত হোৱা মানুহক সহায় কৰিব লাগে তই আমাৰ চকুত কুত্তা হয় এই ভিডিঅ'টোত চাব পাৰে এইজন ব্যক্তিয়ে বদৰুদ্দিন আজমল ডাঙৰীয়াক এনেকে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি আছে এই ব্যক্তিজনে ল'ৰাজন হ'ল অসমীয়া খিলঞ্জীয়া ল'ৰা চকুৰালী আজমল ডাঙৰীয়াক কিবা গালিগালাজ কৰিছিলে সেইটো লৈ হোজাইত মানুহ গট খাইছে আৰু প্ৰতিবাদ কৰি আছে যে চকুৰালীয়ে হোজাইত আহিব নিদিও চকুৰালীৰ ভাৱে হোজাই নিষিদ্ধ মই সেইবোৰ ব্যক্তিক ক'ব বিচাৰিছো আপোনালোকে এই ব্যক্তিজনৰ বিষয়ে কিবা কওক কাৰণ এই ব্যক্তিজনক কৈছে বহুত ডাঙৰ ডাঙৰ কথা কৈছে তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে আজমল ডাঙৰীয়াক অপমান কৰিছে কিন্তু কিয় আপোনালোকে এজন নিৰহ মানুহ চকুৰালীক আগ ভেটি ধৰিছে ইয়াতে প্ৰমাণ হয় যে নৰম মানুহ পালে আপোনালোকে তাতে হানি খুচিব পাৰে কিন্তু এই ব্যক্তিজনৰ কিয় আপোনালোকে প্ৰতিবাদ কৰা নাই বা কিয় প্ৰতিত্তৰ দিয়া নাই বন্ধুসকল মই এই ব্যক্তিজনক ক'ব বিচাৰিছোঁ যিজন ব্যক্তিয়ে বদৰুদ্দিন আজমল ডাঙৰীয়াক তুচ্ছ তাচ্ছিল্য মন্তব্য কৰিছে মই এই ব্যক্তিজনক প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাৰ দম আছে যদি বদৰুদ্দিন আজমলৰ সন্মুখত আহি এইবোৰ কথা কওক আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ সন্মুখত আহি কুত্তা বুলি কওক যদি দম আছে যদি আপুনি মাকৰ দুধ খাইছে তেনেহ'লে এনেকুৱা মন্তব্য সন্মুখত আহি কৰিব লাগে ছ'চিয়েল মিডিয়াত এনেবোৰ মন্তব্য কৰি মানুহৰ বাহ লোৱা এটা নিন্দনীয় কাম এটা নিকৃষ্ট মানুহৰ কাম বন্ধুসকল আপোনালোকৰ মতামত কি জনাবচোন সঠিক মতামত জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব জয় অসম তই আজমল যিটো নিন্দনীয় কাম কৰিলি যি কোন কুকুৰ হয় হা তই কোন কুত্তা হয় আৰে তই মিয়াৰ চৰ্দাৰ হ'ব পাৰ বাবা অসমীয়াৰ চৰ্দাৰ কেতিয়াও হ'ব নোৱাৰ দেই অসমীয়া মানুহক তই টকাৰে কিনি কেতিয়াও তই চলাব নোৱাৰ সঁচা কোন কুকুৰ হয় হা তই কোন কুত্তা হয় আমাৰ চকুত কেৱল তই এটা কুকুৰ সাধাৰণ কুকুৰ কোনোবাই অসমীয়াই তোক মাতিছিলে নেকি বদৰুদ্দিন আজমল তই আহিব লাগে ইয়াত ৰিলিফ দিব লাগে বা সাহায্য দিব লাগে কোনোবাই মাতিছিলে নেকি নাই মতা নহয়